আমি কি কৰিম 3 নম্বৰ অংকটো আম 3 নম্বৰ অংকটো মোস্ট ইম্পৰ্টেন্ট ইয়াৰ পৰা এটা আহিব তোমালোকে পৰীক্ষা 3 নম্বৰৰ পৰা এটা পাবাই এখানে 3 নম্বৰ অংকটো অকন ভালকৈ চাই লয় ইয়াত কি কৰিব দিছে তলত দিয়া বিৰাট p/q আদি প্ৰকাশ কৰিব দিছে ইয়াত পৌনঃপুনিক হিচাপে আছে তোমাক কি কৰিব লাগে p/q মানে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব লাগে প্ৰথম অংকটো কি দিছিলে 0.06 bar 0.6 bar ইয়াক কি হিচাপে প্ৰকাশ কৰিব লাগে p/q হিচাপে প্ৰকাশ কৰিব লাগে that means তুমি কি হিচাপে দেখাব লাগিব ভগ্নাংশ আকাৰে দেখাব লাগিব এটা আমি ইয়াত কৰিম কেনেকৈ আমি ইয়াৰ সলিউশন কেনেকৈ কৰিম চাচোন ধৰো x equal 0.6 bar x equal কি হলো 0.6 bar this imply x equal কিমান হ'ব 0.6 bar তে কি বুজাইছে ই 6 টো ওলাই গৈ থাকিব ই শেষ না ইয়া আমি এক নম্বৰ সমীকৰণ দিলো তাৰ পিছত আমি চাম দশমিকৰ পিছত কেইটা সংখ্যা আছে এটা আছে আৰু হেতুতে কি আছে পৌনঃপুনিক চিহ্ন আছে এটা থাকা কাৰণে আমি কি হে পূৰণ কৰি 10 ৰে পূৰণ কৰিম এই x টো কি হে পূৰণ কৰি 10 ৰে 10x কিমান হ'ব 10x আহাৰ লগে এই দশমিকটো একৰ পিছলৈ গুচি যাব 6.6666 যিমান ল 6 কে নহয় এতিয়া আমি কি কৰিম চোৱা 2 ৰ পৰা যদি আমি 1 টো বিয়োগ কৰো 2 সমীকৰণৰ পৰা যদি আমি 1 সমীকৰণটো বিয়োগ কৰো তেতিয়া কিমান থাকিব 10x ৰ পৰা এটা x গলে কিমান থাকিব 9x 10টা x ৰ পৰা এটা x গলে কিমান থাকিব 9x আৰু ইয়াৰ পাছত 6 ৰ পৰা 0 গল 6 থাকিল এই 6 টো পৰা 6 টো গল 0 6 পৰা 6 গল 0 6 পৰা 6 গল 0 that means 6.0000 ওলাই গৈ থাকিব আমাৰ এই 00 কেটা নালাগে আমি কি পালো এতিয়া 9x ইকুয়াল কি পালো 6 তে x ইকুয়াল কিমান হ'ব কাৰণ আমি কাৰ মান ধৰি দিছো x মান x ইকুয়াল কিমান হ'ব 6/9 বা আমি যদি কটা কৰো 3 এ কাটিলে দুবাৰ 3 এ কাটিলে তিনিবাৰ x মান কি পালো 2/3 এতিয়া x মানটো আমি উলিয়াব দিয়া নাই আমাক কাৰ মান উলিয়াব দিছে 0.6 বাৰ মান উলিয়াব দিছে তে x ৰ ঠাইত আহিলে কি 0.6 বাৰ ইকুয়াল কিমান পালো 2/3 হল নে p/q আকাৰ নিশ্চয় হল এই অংকটো কৰিলে তোমাৰ 3 মান পাবা গম পাইছে ইয়াৰ পিছত 2 টো চাম ইয়াৰ 3 2 এটা আছে 2 টো কোন চাবলগীয়া কিন্তু দেই তোমালোকে 2 টো কোন ভালকৈ চাবা ইয়াত কি দিছে চোৱাচোন 0.47 3 2 টো 0.47 কিন্তু ইয়াত বাৰটো ক'ত দিছে অকল 7 ৰ ওপৰত দিছে এটা কমন চাবলগীয়া ইয়াত বাৰটো ক'ত আছে অকল 7 ৰ ওপৰত আমি তাক কি হিচাপে প্ৰকাশ কৰিব লাগিব p/q হিচাপে প্ৰকাশ কৰিব লাগে ইয়াত আমি কাম এটা কৰো চাচোন ধৰো x is equal 0.47 bar well this imply x is equal to 0.47 bar 7 of bar আছে মানে কি 7 7 7 dot এক নম্বৰ হ'ব দিলো তাৰ পিছত চোৱা দশমিকৰ পিছত সংখ্যা কেইটা আছে দুটা নহয় প্ৰথমতে কামৰা কৰো এই দশমিকটো পৌনঃপুনিকটো ওচৰলৈ আনিম প্ৰথমতে কি কৰিম দশমিকটো ক'লৈ আনিম পৌনঃপুনিকটো ওচৰলৈ মানে এই পৌনঃপুনিকটো ওচৰলৈ আনিবলৈ কি ঘৰ আনিব লাগিব এখিনি আনিবলৈ এক ঘৰ আনিব লাগিব মানে আমি 10x এ পূৰণ কৰো 10x কিমান হ'ব দশমিকটো এখিনি গুচি যাব 4.777 ডট ইয়াত দিলো 2 নম্বৰ সমীকৰণ তাৰপিছত টোটেল সংখ্যা কেইটা আছে দশমিকৰ পিছত দুটা সংখ্যা এবাৰ 100x এ পূৰণ কৰো 100x এ পূৰণ কৰিলে কিমান হ'ল দশমিক দুঘৰ পিছলৈ যাব মানে এইখিনিৰ পৰা কেইঘৰ যাব দুঘৰ মানে 47.7777 এই 3 নম্বৰ সমীকৰণ হ'ল এবাৰ কিন্তু আমি 2 ৰ পৰা 1 বিয়োগ নকৰো তাৰপৰা বিয়োগ কৰি 3 ৰ পৰা বিয়োগ কৰিম 3 - 2 বা তোমালোকে কাম এটা কৰিবা এইটো যদি 1 বুলি নিদিয়া এইটো 1 এইটো 2 দিলে যে 2 - 1 হ'ব হ'ব মই এতিয়া যেহেতু ইয়াত 1 ইয়াত 2 ইয়াত 3 দিছো এইকাৰণে আমি কাৰ পৰা কি বিয়োগ কৰিছো 3 ৰ পৰা 2 টো বিয়োগ কৰিছো 3 ৰ পৰা 2 টো বিয়োগ কৰিলে কি হ'ব 3 মানে কিমান 100টা x 2 মানে 10টা x 100টা x বা 10টা x মানে কিমান থাকিলে
90টা x সমান 47 ৰ 4 গলে কিমান হ'ব 43 নহলে 47 ৰ 4 গলে কিমান গলে 43 আৰু পিছৰ দশমিকৰ পিছৰখিনি 7 ৰ পৰা 7 গল 0 7 ৰ পৰা 7 গল 0 7 ৰ পৰা 7 গল 0 মানে পিছৰখিনি কিমান হ'ল 0 হ'ল তে আমাৰ এখিনি প্ৰয়োজন নাই দ্যাট মিন্স আমাক এতিয়া অকল কি লাগে x ৰ মান লাগে x ৰ মান কিমান হ'ব 43/90 x মানে কি আছিলে 0.47 bar 0.47 bar is equal to কিমান এতিয়া 43/90 এইখিনি এটো হে বুজি পাইছে কোন অখৰে আছে নেকি নাই তো যাবি 3 নম্বৰ কোলা 3 নম্বৰ অখৰত কি আছে চোৱাচোন 3 নম্বৰ অখৰত কিমান আছে 0.001 0.001 bar to কাৰ ওপৰত আছে তিনিটা সংখ্যাৰ ওপৰত আছে bar to তিনিটা সংখ্যাৰ ওপৰত আছে that means এবাৰ আমি কি আগৰ নিচিনাই ধৰো x কিমান 0.001 bar হ'ব মানে x কিমান হ'ব 0.001 001 001 এনেকৈ ওলাইলে গৈ থাকিব এটা আমি কি ধৰো এক নম্বৰ সমীকৰণ ধৰিলো এইবাৰ চোৱা দশমিকৰ পিছত তিনটা সংখ্যা আছে আৰু তিনিটাতে কি আছে পৌনঃপুনিক চিহ্ন আছে তিনিটাতে কি আছে পৌনঃপুনিক চিহ্ন আছে সেইকাৰণে আমি ইয়াক দশমিক পিছুৱাৰ চিন্তাটো কৰিব নালাগে এবাৰ কি চিন্তা কৰিম টোটেল কেইটা আছে সেইটা শূন্য দি পেলাই একৰ লগত x টো পূৰণ কৰিব যেনে তিনটা সংখ্যা আছে আমি কিহে পূৰণ কৰিম 1000 x এ পূৰণ কৰিম গম পালা x ৰ কিহে পূৰণ কৰিলো 1000 পূৰণ কৰিলে দশমিক কেইটা পিছত যাব 1 ঘৰ 2 ঘৰ 3 ঘৰ মানে এই দশমিকটো আহি এইখিনি পাব তে আমি কি লিখিব পাৰিম 1.001 001 ডট 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 2 নম্বৰ সমীকৰণ হৈছে এতিয়া আমি যদি 2 ৰ পৰা 1 টো বিয়োগ কৰি দিও 2 ৰ পৰা যদি 1 টো বিয়োগ কৰি দিও কি থাকিব আমাৰ চোৱাচোন 1000x ৰ পৰা x এটা x গলে কিমান থাকিব 999 টা x আৰু ইফালে কি থাকিলে 1 ৰ পৰা এই দশমিকৰ পিছত কি সব মিলি আছে চোৱাচোন মানে দশমিকৰ পিছত কি হ'ব সব শূন্য তে 1 ৰ পৰা শূন্য গলে কিমান থাকিব 1 আৰু x কিমান হ'ব দ্যাট মিন্স x এই তিনটা ন যদি ত্ৰিকোণা গুচি যায় 15 9 কেটা গুচি গৈ 9 আমাক x সমান লাগে নেকি নালাগে তে আমি কি কৰিম x সমান কি আছে 0.001 bar ইকুয়াল টু 1/999 হল এটো p বাই q আকাৰ হয় হৈছে মই তিনটা আকৌ কৈ দিলো আৰু বাকি কিটা ইয়াৰ নিচিনাকৈ তোমালোকে নিশ্চয় কৰিব পাৰিবা ধন্যবাদ